হে গাইজ, কি খবৰ? আশা কৰোঁ ভালে আছে। যিটো দিন আহিল চিলিণ্ডাৰৰ যিটো নাটনি, চিলিণ্ডাৰ এতিয়া মানে যুদ্ধটো লাগি আছে ধৰক 15,000 কিলোমিটাৰ দূৰত। তাৰে আফৱাহ পৰি আছে আমাৰ ভাৰতত। আমাৰ পৰা ইমান দূৰত তথাপিতো মানে এইটো পৰি আছে। কিন্তু এনেকুৱা দিন আজিলৈকেতো যেতিয়াৰ পৰা গেছ আহিছিলে এনেকুৱা দিনটো কি এইটো শেষ হৈ যাব, এইটো কোনো কল্পনা মানে এনেকুৱা হৈ যাব যে বস্তুটো বন্ধই হৈ যাব। এনেকুৱা দিনটো অহাই নাছিল। কি কি দিন, কি কি বস্তু মানে পৰিল, কি ক'ব আৰু উপায় নাই। কলিৰ যুগ, কোনে কাকো নামানে, এনেকুৱা টাইপ হৈছে কথাবিলাক। এতিয়া যিবিলাকে ৰেষ্টুৰেণ্টত কাম কৰে, হোটেল লাইনত কাম কৰে, তেহেঁতৰ লোকৰ অৱস্থাটো কি হ'ব গেছৰ কাৰণে। যোনটো পৰিস্থিতি আৰু এটা বস্তু বন্ধ হোৱাৰ পিছত বা কামখিনি বন্ধ হোৱাৰ পিছত এটা পৰিয়ালৰ বহুতখিনি সমস্যা হৈ যায়।